有人。 তো আপোনালোকে গা ধুবলৈ ইচ্ছা নকৰে নেকি? যদি গা ধুবলৈ ইচ্ছা নকৰে তেনেহ'লে ব্ৰেডখন ধুই ব্যৱহাৰ কৰক মিঠাতেল। ই আপোনাৰ ছালখন বগানৰ ওপৰত সহায় কৰে আৰু গা নোধোৱা মানুহ গা ধুবলৈ প্ৰটেক্ট কৰে। তো আপোনালোকৰ সকলোৰে ঘৰে ঘৰে আছে মিঠাতেল, তেন্তে এতিয়া ব্যৱহাৰ কৰক মিঠাতেল। समझ रहे हो समझ रहे हो आप बड़ा हरामी हो बेटा Hey guys, good morning and welcome back to my YouTube channel. Hey guys, আপোনালোকে সকলোতো জানে ঠাণ্ডা দিনত কোনে কেইদিন গা ধুৱেনো মোক অলপ জনাবচোন। মানে ঠাণ্ডা দিনত গা ধোৱাটো বৰ এলাহ, পানী বুলি ক'লে কিবা ঠাণ্ডা লাগি যাবে। মই এটা সঁচা কথা কওঁ না, মই আজি 4 দিন গা ধোৱা নাই। शाबाश बेटा भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है有人。 আজি বুলি নহয়, প্ৰত্যেক সপ্তাহত 4 দিন মই নুধুৱে। ঠাণ্ডা দিনত কোনে গা ধুই ন? ঠাণ্ডা দিনত এটা বেষ্ট উপায় আছে, আপোনালোকক মই কৈ জনাই আছোঁ গাইজ, চাই লওক। ঠাণ্ডা দিনত অলপ ভৰি হাতখন ধুই লৈ এইটো ইউজ কৰি দিওঁ। এইটো ইউজ কৰি দিলে কোনে ক'ব মই গা ধোৱা নাই বুলি, হয় নহয়? 有人。 মই সেনেকৈ চলোঁ। তো বহুদিন গা চা ধোৱা নাই, মাথা এটা একদম যন্ত্ৰ হৈ গৈছে, খজুৱাই আছে, অশান্তি পাই গৈছোঁ গাইছ। তো আজি ভাবিছোঁ গাটো ধুই লওঁ, ঠাণ্ডা কেনেকৈ গা ধুওঁ। ঠাণ্ডা বুলি ক'লে কিবা মন চন বেয়া চাই সিঁয়ৰি আহে। আপোনালোকেতো কোনোবা অকণমান নুধুৱে না? কোনে কোনে নুধুৱে অকণমান কৰি জনাই দিব হা। মই আজি 4 দিনৰ মূৰত ধুম বুলি ভাবিছোঁ। চুলি তুলিও কাটা নাই, চাকচোন জাব্ৰা হৈ গৈছে। গা ধোৱা এলাহতে চুলিও কাটা নাই গাইছ। कहाँ से आते हैं আজি ভাবছোঁ গাটো ধুই লওঁ, চুলি কাটাটো পিছত হ'ব পাৰোঁ ন। ঠাণ্ডা দিনত একচুৱেলি চুলি লাম্বা থাকিলে ভাল, ঠাণ্ডা নালাগে বেছি বোলে। আমাৰ ককাহঁতে কোৱা কথা আৰু সেইকাৰণে চুলিডাল ৰাখি দিছোঁ গেছ, আৰু ৰাখিম গেছ। মানে কি জানো গেছ, ৰ'দটো যদি অলপ বেছি হ'ল হয় গাটো ধোৱা পালি হয়। আজি ৰ'দটো বা কিমান বেছি চাওঁ ৰ। ৰ'দে অহা নাই গাইছ, ৰ'দ নহ'লে গা ধুই ভাল নালাগে না। 有人。 ৰ'দী ৰ'দালিয়ে ৰ'দী গা ধুৱা ৰ'দটো যদি ভাল আৰু নহ'লে ঠাণ্ডাটো কেনেকৈ ধুবিয়ে গা। কিন্তু এটা কথা মানিব লাগিব, যিবিলাক মাইকীবিলাকে ৰাতিপুৱাই যে গা ধুৱাই ঠাণ্ডা পানীৰে কেনেকৈ গা ধুৱে বে। আমাৰ এটা পাগল আহি গ'ল, এইটো পাগল এইটো পাগল আহি গ'ল এটা। মই এতিয়া ই তামাম বকে, মই এতিয়া গা ধুম গম পাইছ নাই? আজি 4 দিনৰ মূৰত মই গা ধুওঁ। তই কেইদিনৰ মূৰত গা ধোৱা? মই 6 মাহ মূৰে মূৰে গা ধুওঁ 6 মাহ তাকে দিছা। মই আজি 4 দিনৰ মূৰত গা ধুম, তাকে ভাবিছোঁ ঠাণ্ডালৈ ৰ'দটো অলপ বেছি দিয়ে। ইয়াততো ক তই কেইদিনৰ মূৰত গা ধোৱা? চাইছোঁ有人。 কিবা বেলেগ টেনশ্যন আছে তাক সুধিলোঁ কেইদিনৰ মূৰত গা ধোৱা, নকয় আৰু 6 দিন হোৱা কয়। চয়দল আহি আছে দে মই গাটো ধুই লওঁ নে কি? গা পা ধুই ভাত পানী খাম, অঁ গাটো ধুওঁ আৰু নে কি? ঠাণ্ডা যিমানে হওক আৰু গাটো ধুবাই লাগিব। গাটো ধুই লওঁ আৰু।